হেল্ল' গাইজ, আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটা ভ্লগলৈ। চ' গাইজ, আজি মই গৈ আছোঁ মাধৱপথাৰ আজি অকলে গৈছোঁ কাৰণ মোৰ লগৰ কেইজন নাই। চ' ভ্লগটো আজি অকলে ষ্টাৰ্ট কৰিছোঁ এণ্ড আশা কৰোঁ আপোনালোকে চাই ভাল পাব। চ' গাইজ, আজি মাধৱপথাৰ গৈছোঁ কাৰণ মাধৱপথাৰত আছে আমাৰ ঐতিহাসিক স্থান বৰভেটি। সকলোৱে চিনি পায়েই চাগে, যদি নাপায় আজি দেখাই আছোঁ এণ্ড ক'ত আছে কেনেকুৱা সকলো দেখাই আছোঁ। ভিডিঅ' শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। তো গাইজ ব'লক। চ' গাইজ, আমি আহি পালোহি বৰ্তমান মাধৱপথাৰত আছে এখন কলেজ, সৰুদৈ কলেজ। দুখন আছে, সৰুদৈ জুনিয়ৰ এণ্ড ছিনিয়ৰ। এখন জুনিয়ৰখন হয়, যিটো পৰীক্ষা চলি আছে। সকলো ষ্টুডেণ্ট বাহিৰত ঘূৰি ফুৰিছে। গাইজ, বৰভেটিলৈ যোৱা এখন গেট এখন হয়, এখন যে আপুনি ডেৰগাঁও চাইডে আহে তেতিয়া পাব। हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है। গাইজ, আহি পাই গ'লোঁ বৰভেটি। এইখন হ'ল বৰভেটি মেইন গেটখন। চ' এইফালে আমি সোমাই যাব লাগিব এণ্ড এইফালে আছে এইটো দান পাত্ৰ এণ্ড আপোনালোকে যিয়াত কিবা দিব বিচাৰে তো ইয়াতে দিব পাৰে। চ' গাইজ, এইখনে হ'ল বৰভেটি মেইন গেটখন এণ্ড এইফালে সোমাই যাব লাগিব। চ' এইফালে সোমাই যাম আমি এতিয়া এইফালে। চ' গাইজ, এইখন হ'ল মেইন গেট, বেক চাইড ভিউ। চ' এইফালে যাম এতিয়া আমি। ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए, ऐसी जी। বৰভেটি এখন মেইন গেটখন হয়, যদি আমি সোমাব লাগিব। ইয়াৰ কাষতে কিছুমান দোকান আছে য'ত আপোনালোকে নিজৰ বস্তু বা চাকি তাকি ল'ব পাৰিব। বাইক চাইকো ৰখা জেগা আছে, গাড়ী ৰখা জেগা আছে। চ' কোনো টেনশ্যন নাই। চ' মই ইয়াতে বাইকখন ৰখালোঁ, হেণ্ডেলক কৰি লওঁ। মেইন গেটখনৰ ভিউটো আকৌ এবাৰ দেখাই দিছোঁ। এইটো হৈছে বৰভেটিৰ কাৰ্যালয়। ইয়াতে সকলো বৰভেটিৰ কাম নিয়ন্ত্ৰণ হয়। ছাইডতে এখন গেট হয়। চ' আমি এইফালে এতিয়া সোমাই যাম। ऐसी जी ना छिप छिपाए। মেইন গেটেদি সোমাই অহাৰ পিছত আপোনালোকে এনেকুৱা এটা পৰিৱেশ পাব, চবফালে সেউজীয়া এটা ভাল লগা পৰিৱেশ। সেইফালে চবফালে সেউজীয়া দেখিব পাইছে, বহুত এটা ভাল পৰিৱেশ। আপোনালোকে এইফালেদি সোমাই আহি চিধা পোনে যাব লাগিব। যোনটো কথা চবেই কয় বৰভেটি, সেই ভেটিটো পোনে যাব লাগিব। চবলক अब की कमी जरा है, हर चीज खास है। অলপ আহি লগ পালোঁ আইতাই খানা বনাই আছে। আইতাক সুধিলোঁ ক'ৰ পৰা আহিছে, আইতাই মৰাণৰ পৰা আহিছে। তেওঁলোকৰ লগত অহা মানুহখিনিৰ কাৰণে খানা বনাই আছে। চ' আপোনালোকে যি ইয়ালৈ আহে খানা বনোৱাৰ প্লেচো পাব। চ' কোনো টেনশ্যন নাই। অলপ আগতে এনেকুৱা এটা আকৌ দান পাত্ৰ পাব, দান কিবা কৰোঁ বুলি ক'লে কৰিব পাৰিব। চ' এইটো এটা ডাঙৰ চাকি জ্বলাই থোৱা থাকে ইয়াত। এণ্ড ইয়াত আপোনালোকে যদি গামোচা বা কিবা কিবি আনো বুলি ভাবে ইয়াত আনিব পাৰে। আৰু ইয়াত লিখাও আছে তলত গামোচা বস্ত্ৰ আদি আগবঢ়োৱা স্থান বুলি। চ' আপোনালোকে যে কিবা কিবি আগবঢ়ায়, চ' ইয়াতে আগবঢ়াব পাৰে। এণ্ড এইটোৱে হ'ল আমাৰ যোৰহাটৰ বিখ্যাত মাধৱপথাৰ অঞ্চলৰ বিখ্যাত ঐতিহাসিক স্থান। हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके, ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए, हम ना।
গাইছ এনেকুৱা চাইনবোৰ্ড বহুত কেইবা ঠাইতো এনেকুৱা চাইনবোৰ্ড আপোনালোকে দেখা পাব, য'ত লিখা থাকিব আপোনালোকে লগত অনা গামোচা বস্ত্ৰ আদি বস্তুসমূহ গছৰ ডালত বা গছৰ য'তে ত'তে নিৰ্মাণ হয়। কিছুমান নিৰ্দিষ্ট জেগা আছে, সেই জেগাবোৰতহে মানে তাৰ অনুৰোধ কৰিছে বৰভেটি কমিটিয়ে। চ' আপোনালোকে যাতে লগত অনা বস্তু বা সামগ্ৰীসমূহ য'তে গছৰ ডালত বা য'তে ত'তে নাবান্ধে, নিৰ্দিষ্ট স্থানত বান্ধে। চ' সেয়ে তো সেয়াই। এণ্ড যিহেতু মানুহৰ অহা যোৱা হৈ থাকে ইয়াত, চ' সেইটো কাৰণে এইটো ৰাস্তাতে গোটেই চাৰিখনটো ৱাল মাৰি থোৱা আছে। প্ৰত্যেক বছৰে ন লগোৱা এক ডাঙৰ উৎসৱ পালন কৰা হয়। চ' সেইদিনা মানুহে মানে ইয়াত নধৰা হৈ যায়, এনেকুৱা মানুহ আহিব পাৰে ন লগোৱা উৎসৱত। মই যে কৈ আছোঁ বৰভেটি, তো বৰভেটিৰ বিষয়ে অলপমান কৈ দিছোঁ। বৰভেটি কেতিয়ানো বন্ধা হৈছিল। চ' বৰভেটি স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ ৰাজত্বকালত সপ্তদলভোজে তেওঁৰ শিষ্যসকলক আমন্ত্ৰণ কৰি একোচপৰাকৈ মাটি দি এই ঐতিহাসিক ভেটিটো গঢ়াইছিল। মানে শক্তি চাবৰ বাবে এই ভেটিটো নিৰ্মাণ কৰিছিল। এই ভেটিটো প্ৰায় 8,90,000 শিষ্য গোট খাই এই ভেটিটো নিৰ্মাণ কৰিছিল। চ' এই ভেটিটো কিমান মানে এচৰ পৰা মাটি দি নিৰ্মাণ কৰিছিল। চ' ভাবি চাওক কিমান মানে শিষ্য ইয়াত সন্মিলিত হৈছিল। सहनी हमें सजा है हम हैं बस। ইয়াত আপোনালোকে এটা সৰু পুখুৰী পাব। পুখুৰীটোৰ ওপৰত এখন অভাৰব্ৰিজ আছে, তাত আপোনালোকে ফটো মাৰো বুলি ক'লে মাৰিব পাৰিব। এণ্ড কোৱা শুনিছোঁ ইয়াত বোলে 2টা সাপ থাকে, যিয়ে পবিত্ৰ নলগোৱা উৎসৱৰ দিনা কোনো ভাগ্যৱানে লোকে সেই সাপ 2টা দেখিব পায় বুলি কোৱা শুনিছোঁ। কিমান সত্য নাজানো, যদি হয় আপোনালোকে ইয়াত কমেণ্ট কৰি জনাবচোন। চ' গাইজ ফাইনেলি এতিয়া যাব ওলাইছোঁ। এণ্ড ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। এণ্ড ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ ন'টিফিকেশ্যন পাই থাকে। এণ্ড গাইজ নতুন ভিডিঅ' নতুন পেজ গৈ থাকিম যদি আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পাই থাকোঁ। চ' অলপমান ছাপোৰ্ট লাগে গাইজ। থেংক ইউ। ऐसी जी छुप छुपाए, ऐसी जी हम न पाए, ऐसी जिंदगी हम छुप छुपाए, हम न आए हम न आए। ऐसी जी छुप छुपाए, ऐसी जी हम न पाए। ऐसी जी